আমি ট্ৰেক্টৰৰ ছবিত জলেন দৈমাৰীক ভোট দিব লাগিব আৰু আপোনালোকৰ ইয়াত উপস্থিতি এই উপস্থিতি দেখি মোৰ এনেকুৱা লাগিছে যে ফুটবলত দুটা পাৰ্টি আছে কিন্তু আমাৰ সন্মুখৰ পাৰ্টিটোত আৰু কোনো গোলকিপাৰ নাই যিমান পাৰে গোল দি থাকক যিমান পাৰে ইমান গোল দি থাকক তাত আৰু গোলকিপাৰ কোনো নাই কাৰণ যিগৰাকী প্ৰাৰ্থী আহিছে চিৰাঙৰ পৰা আহিছে কেতিয়াবা তেজপুৰত যাব খোজে কেতিয়াবা লখিমপুৰত যাব খোজে এই তামুলপুৰৰ চাৰিসীমাও যোনে কংগ্ৰেছক প্ৰাৰ্থী দিছে তামুলপুৰৰ চাৰিসীমাও চিনি নাপায় বৰঞ্চ আহি ময়ে চিনি পোৱা হ'লো তামুলপুৰ ক'ত কিন্তু তেওঁ তামুলপুৰ ক'ত নাজানিবই আজি আপোনালোকে এগৰাকী খুব ভাল ডেকা ল'ৰাক প্ৰাৰ্থী হিচাপে পাইছে সকলোৱে ভোট দিয়ক তামুলপুৰৰ বহুতখিনি উন্নতি হ'ব বিটিআৰৰ উন্নতি হ'ব আৰু অসমৰ উন্নতি হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকক কিছু কথা কৈ গ'ল আপোনালোকে চিন্তা কৰক আজিৰ পৰা 10 বছৰ আগত 15 বছৰ আগত আমি এনেকৈ বিজেপিৰ পতাকা লৈ এনেকৈ মিটিং কৰাৰ পৰিৱেশ আছিল নেকি বিটিচিত ইউপিপিএল বিজেপি এজিপি আমি একেলগে এনেকৈ বহাৰ পৰিৱেশ আছিল নেকি 2014 চনত যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহিলে পৰিৱেশ লাহে লাহে ভাল হ'ল আৰু এইবাৰ আপসু এনডিএফবি আমি সকলোৱে মিলি যেতিয়াৰ পৰা শান্তি চুক্তি কৰিলোঁ বিটিচিত আৰু এতিয়া কোনো অশান্তিৰ পৰিৱেশ নাই সমগ্ৰ বিটিচিত আজি এটা শান্তিৰ পৰিৱেশ নিৰ্মাণ হ'ল মাজতে এনএলএফবিৰ বন্ধুসকল ওলাই গৈছিল তেওঁলোকো ঘূৰি আহিলে তেওঁলোক ঘূৰি অহাৰ পিছত আৰু কেইজনমান ল'ৰা গৈছিলে তেওঁলোককো আমি মাতি আনিলোঁ আজি আমি ক'ব পাৰোঁ যে বিটিআৰত আজি কোনো বন্দুকৰ ইয়াত আৰু উৎপত্তি নাই ইয়াত কোনো বন্দুকৰ কথা নাই বিটিআৰত আজি শান্তি সম্প্ৰীতি আজি স্থায়ীভাৱে ইয়াত আহিছে ইয়াৰ পৰা আৰু ওলাই নাযায় সেই কথা আমি আপোনালোকক ক'ব পাৰোঁ ঘৰৰ বোৱাৰী আহে নহয় পাৰ্মানেণ্ট কৰি আহিলে আৰু ওলাই নাযায় তেনেকৈ এইবাৰ শান্তিও বিটিআৰত একদম পাৰ্মানেণ্টলি আহিছে ইয়াৰ পৰা আৰু আমি ক'তো যাব নিদিওঁ একদম পাৰ্মানেণ্টলি শান্তি আহিছে শান্তি আৰু যাব নোৱাৰে শান্তিক আমি ধৰি ৰাখিম আৰু শান্তিৰ মাজেৰে ইমানুৱেল মুছাহাৰী আৰু সন্দীপ বসুমতাৰী তিনিওজনে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু তিনিওটা ইউপিপিএল বিজেপি আৰু এজিপি আমি একত্ৰিত হৈ তামুলপুৰত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা মইতো ভাবোঁ যে এক চাইডিয়া ইলেকশ্যন জিএছপি দলৰ লগত আমাৰ মিত্ৰতা নাছিলে ৰাজ্যিক পৰ্যায়ৰ কাৰণ যোৱাবাৰো বৰমাত নৱশৰণীয়া ইলেকশ্যন খেলিছে ইউপিপিএলও খেলিছে মাত্ৰ কোকৰাঝাৰত চৰকাৰ গঠন কৰাৰ সময়তহে ৰাজনৈতিক মিত্ৰতা হৈছিল তাক বাদ দি নৱশৰণীয়াৰ নেতৃত্বাধীন জিএছপিৰ লগত বিজেপিৰ কোনো মিত্ৰতা অসমৰ পাঁচখনৰ ক্ষেত্ৰত পাঁচখনতে ভালকৈ জিকে কিন্তু তামুলপুৰত পৰিৱেশটো একদম একচাইডিয়া আৰু ইয়াত ইলেকশ্যন নাই বুলিয়ে ক'ব পাৰিছোঁ ছাৰ আপোনাৰ কিন্তু এটা সমষ্টিতে বহুত দলংটো একে বছৰতে কৰিব নোৱাৰে পৰ্যায়ক্ৰমে মই কৰি গৈ থাকিম আজি গোটেই দিনটো আছে আপুনি আজি মই আজি আপোনালোকে চাওক তামুলপুৰত কম সময়ৰ ভিতৰতে মেডিকেল কলেজ তামুলপুৰ জিলা পাগলাদিয়াৰ ওপৰত 2খন দলং কিমান কাম হৈছে ইমান কাম কিজানি অসমৰ কোনো সমষ্টিতে হোৱা নাই আৰু 7,000 আমি এই সমষ্টিত দিম